বাপা ঐ নাই ভালেই হৈছিলে না গুডুৱান মানে তেওঁ অলপ চাফিকেশ্যন হয় যদি কেতিয়াবা কৰবাত ফুৰিব যাওঁতে গুফাৰ ভিতৰত যাম বুলি ভাবি আছে গুফা চাই আহিম বুলি ভাবি আছে তেনেহলে এবাৰ গুফাৰ ভিডিঅ' চাই ল'ব আৰু গুফা আচলতে কিমান ভয়ংকৰ হয় সেই বস্তুখিনিৰ বিষয়ে ভালকৈ জানি বুজিহে গুফাৰ ভিতৰত যাব এনে গুফাৰ ভিতৰত সোমাই নাযাব নহলে বহুত বিপদ হ'ব পাৰে ভিডিঅ'টিত কেৱল মই মোৰ এক্সপিৰিয়েঞ্চখিনিহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আমি চেৰাপুঞ্জীত ফুৰিব যাওঁতে এনেকৈ আমি গুফা চাবলৈ গৈছিলোঁ মই আগতে কেতিয়াও গৈ পোৱা নাছিলোঁ এইবাৰ প্ৰথম আছিলে আমি এনেকৈ সোমাই গৈছিলোঁ প্ৰথমতে অলপ আহল বহলে দেখিছিলোঁ গুফাটো কিন্তু যিমানে আমি আগলৈ গৈছিলোঁ সিমানে গুফাটো একেবাৰে চেপন হৈ আহিছিলে কোনোবা অংশ আহল বহল আৰু কোনোবা অংশ একেবাৰে চেপন তেনেকুৱা আছিলে শকত মানুহবিলাকৰ চেপন ঠাইখিনিত অলপ ওলাই যাবলৈ অসুবিধা হৈছিলে আৰু সৰু ল'ৰা ছোৱালীক ইয়াৰ ভিতৰত কেতিয়াও লৈ নাহিব ইয়াত ঘুটন ফিল হয় লগতে অক্সিজেন অলপ কম পায় কিছুমান মহিলাৰ এনেকুৱা হৈছিলে যে আৰম্ভণিতে ধুনীয়াকৈ গুফাটোৰ ভিতৰত সোমালে তাৰ পিছত গুফাটোৰ মাজভাগত এনেকুৱা হ'ল যে অলপ অক্সিজেন কমকৈ পাব ধৰিলে অলপ ভয় অনুভৱ হ'ল তাৰ পিছত চিঞৰিব ধৰিলে এজনে চিঞৰিলে বাকি 10 জনে আৰু ভয় খাই যায় গুফাৰ ভিতৰত সোমাৰ পিছত যদি আপুনি ভাবে যে মই উভতি যাওঁ তেতিয়া আপুনি উভতি আহতে অলপ অসুবিধা হ'ব কাৰণ পিছপিনেও আপোনাৰ বহুত মানুহ থাকিব তাত বহুত মানুহৰ লাইন লাগি থাকে সেইবাবে বহুতে অসুবিধা হয় আৰু আগপিনেও মানুহ থাকে আপুনি মানে কি জৰত যাব নোৱাৰে আৰু ঠাইখিনি যেহেতু এনেকুৱা ধৰণৰ দেখিছেনে কেনেকুৱা মই কোৱা কথাখিনি শুনি পেলাই আপোনালোকে নেভাবিব যে মই আপোনালোকক ভয় খুৱাইছো তেনেকুৱা আচলতে একো নহয় মই মোৰ অভিজ্ঞতাখিনিৰ কথাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো যদি আপোনালোকৰ এনেকুৱা ঠাই ভয় নালাগে তেনেহলে আপোনালোকে সুন্দৰভাৱে গৈ পেলাই ধুনীয়াকৈ চাই আহিব পাৰে ভিডিঅ'টিত মই কোৱা কথাখিনি যদি অলপ হ'লেও লাভৱান হোৱা বুলি ভাবিছে তেনেহলে ভিডিঅ'টি আগলৈ ঠেলি দিব যাতে আন 10 জনৰো সুবিধা হয়